গুড মৰ্ণিং অসমবাসী ৰাইজ, মই এতিয়া আহি গৈছো 2-3 মিনিটৰ ভিতৰত 5-6টা ছচিয়েল মিডিয়াৰ ভাইৰেল হোৱা খবৰ চাওক। আজি 25ৰ পৰা 30 দিন মান হৈ গ'ল সোণম ৱাংচুক ছাৰৰ 25 নম্বৰ হাংগাৰ ষ্ট্ৰাইক। চ' এতিয়া দেখা গৈছে ছচিয়েল মিডিয়াৰ ভিতৰত ভাইৰেল হৈ পৰা আৰু এটা খবৰ। এতিয়া মেগা ষ্টাৰ, বলিউডৰ মেগা ষ্টাৰ সলমান খানেও টুইট কৰা দেখা গৈছে যে CGV ষ্টুডেণ্টৰ লগত এনেকুৱাকৈ এটা ফটো আপলোড কৰিছে আৰু তাতে ডাঙৰ কি এটা পোষ্ট লিখি দিছে। মই আপোনালোক স্ক্ৰীনত দেখাই দি দিম এই পোষ্টটোৰ বিষয়ে, ঠিক আছে। আৰু এটা ভাল খবৰ, আমাৰ এই অসমৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে আৰু এটা বৰ্তমান IIM গুৱাহাটীত এটা লঞ্চ কৰা দেখা গৈছে। তাতে 52 ষ্টুডেণ্ট পৰ্যন্ত বৰ্তমান বেচ এটা ওলাইছে, MBA ষ্টাডি কৰিব পাৰিব। বিহাৰৰ পাটনাত প্ৰটেষ্টত ষ্টুডেণ্টে নিট লৈ যোনটো প্ৰটেষ্ট চলি আছিল, সেই প্ৰটেষ্টত অন্ধভক্তৰ নিচিনা কৰি বিজেপিৰ ঝাণ্ডা লৈ যেতিয়া সোমোৱা দেখা গৈছে, তাতে ষ্টুডেণ্টবোৰে গোটেই একগোট হৈ মাৰপিট কৰা দেখা গৈছে পুলিচৰ সন্মুখত। কিন্তু পুলিচে একশ্যন ল'ব পৰা নাই, কিয়নো বহুতো ষ্টুডেণ্ট মিলি এই ঘটনাটো ঘটিছে যেতিয়াৰ পৰা নিটৰ পেপাৰ লিক হৈছে। নিটৰ পেপাৰ লিক হোৱাৰ পাছৰ পৰা দেখা গৈছে এই দেশত আন্দোলনৰ পৰিস্থিতি, কিন্তু এতিয়া পৰ্যন্ত এই গভৰ্ণমেণ্টে কোনো পৰিস্থিতিটো ঠিক কৰা নাই। সেইবাবে এতিয়া আৰু এটা ছচিয়েল মিডিয়াত ভাইৰেল খবৰ, JP নাড্ডাই সৌৰভ দাসক, যোনটো CGVৰ অধিবক্তা, JP নাড্ডাই ঘৰত মাতিছে তোমালোকৰ লগত ভাল কৰি কথা পাতি। যে ইয়াৰ আগত যোনটো কথা পতা হৈছিল, কিন্তু এইটো এতিয়ালৈকে কাম হোৱা নাই, এনকুৱাৰী চলি আছে। তাৰ উপৰিও এতিয়া আৰু JP নাড্ডাই মাতিছে, কিন্তু সৌৰভ দাসে কৈছিল যে আমি নাযাওঁ, আপোনালোকৰ ঘৰত নাযাওঁ, কিয়নো যোনটো কথা পতা ক'ব আপুনি ইয়াৰ আগতো আপোনালোকৰ লগত কথা পাতিছে, কিন্তু আপোনালোকে কোনো আমাৰ হাত দিয়া নাই, এতিয়া পৰ্যন্ত কোনো পৰ্যায় অহা নাই। চ' এতিয়া আকৌ এবাৰ মাতিছে, সেইকাৰণে সৌৰভ দাসে কৈছে নাযাওঁ বুলি। কিন্তু এতিয়া তাৰপিছত নাযাওঁ বুলি কোৱাৰ পাছত ভাবি চিন্তি চালে যে মিনিষ্টাৰ হয় তেখেতে হয়তো যন্ত্ৰ মন্ত্ৰত অহাৰ বাবে ভয় খাই আছে। যোনটো প্ৰটেষ্ট লৈ এই যন্ত্ৰ মন্ত্ৰত আহিব লাগে বাট অহা নাই, সেইবাবে এতিয়া যাবৰ কাৰণে সাজু হৈছে। আৰু যোনটো টুৰিষ্ট আছিল, দূৰ দূৰণিৰ পৰা যিবিলাক মানুহ আহি আমাৰ এই দিল্লীতে ঘূৰা ফুৰাৰ কাৰণে আহে, সেই দিল্লীতে এতিয়া দেখা গৈছে যন্ত্ৰ মন্ত্ৰৰ যোনটো ৰাস্তা গেটটো আছে, গেটটোত ব্ৰেগেট দি ৰাস্তাটো বন্ধ কৰা দেখা গৈছে। তই যাব বিচাৰি আছিল, নাযাব। আৰু এটা ছচিয়েল মিডিয়াত ভাইৰেল খবৰ, হায়দৰাবাদৰ স্কুলৰ টিচাৰ দুজনীক টাৰ্মিনেট কৰা দেখা গৈছে। কিয়নো টিচাৰ দুজনে বুলি ক'লে মাৰ হোমৰ পিছতে পেৰেণ্টছৰ পৰা এটা নোটিচ পাইছে। প্ৰিন্সিপালে যেতিয়া নোটিচ পাইছে, তেতিয়াতে দেখা পোৱা গৈছে যে টাৰ্মিনেট কৰি দিয়া গ'ল মেডাম দুজনক। 20 তাৰিখে কিন্তু লাঠি চাৰ্জ কৰা হৈছিল অন্ধভক্তৰ কাৰণে। আৰু এটা ভালে খবৰ আছে, কিয়নো নিটৰ এক্সাম লিক হোৱাৰ বাবে 20জনকে অধিক চুইচাইড কৰা দেখা গৈছে। কিন্তু এতিয়া আৰু এজন বহুত অসুবিধাতে হৈ আছে, ICUত ভৰ্তি কৰা আছে। কিন্তু এজনৰ 22 তাৰিখ চাৰ্জৰ কাৰণে এজনৰ মৃত্যুবৰণো হোৱা দেখা গ'ল। এতিয়া চাওক, আমি যদি কওঁ যে গভৰ্ণমেণ্টটো হ'ল লম্পট গভৰ্ণমেণ্ট, এতিয়া যদি এইটোৱে কওঁ, এইটোও বেয়া দেখা যায়। কিয় আপোনালোকেতো জানে বাৰম্বাৰ পেপাৰটো লিক হৈ আছে, কিন্তু লিক কৰে কিন্তু মানি নলয়। এতিয়া মানি লোৱাৰ কাৰণে যিমান কেইজন ষ্টুডেণ্ট আছে, ষ্টুডেণ্টবোৰেতো প্ৰটেষ্ট কৰিছে। প্ৰটেষ্ট কৰাৰ ফলতে চাওক এতিয়া লাঠি চাৰ্জ হোৱাৰ কাৰণে কিন্তু এই গভৰ্ণমেণ্টে মাৰ্ডাৰ কৰি পেলালে মানুহ এজন দুজন কিমান কেইজনক যে হাফ মাৰ্ডাৰ কৰিলে, তাৰ ভিতৰত এজন অলৰেডি মৰিয়ে গ'ল। মৰি যোৱা ছোৱালীজনৰ ফটো মই দেখাই দি আছো আপোনালোকক। বাই বাই, জয় অসম।